অলৰাইট গাইজ ফাইনেলি আমাৰ মাজত বিতুপন দাস ছাৰ আহি উপস্থিত হৈছেহি আৰু আপোনালোকে দেখিছে বিতুপন দাস ছাৰ আহিলে আৰু তেখেতক অলপ পিছতে আদৰিব আৰু তাৰপিছত আপোনালোকক তেখেতৰ স্পীচ শুনাম। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেখেতৰ স্পীচ শুনাম। চ' বলক। নমস্কাৰ মাজুলী নমস্কাৰ। এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন এৰাইজ কৰিব পাৰে। তাৰ ওপৰত এনেকুৱা মেক্সিমাম মানে কি হয়, কুৱেশ্যন যেতিয়া এৰাইজ কৰে এজন বিপক্ষ মানুহে বা তেখেতে যিজন আমি যাৰ লগত ক্লজিং কৰিব যাওঁ বা যাৰ লগত কথা পাতোঁ, তেওঁ যেতিয়া কুৱেশ্যন এৰাইজ কৰে আমি কি কওঁ? আমি আৰ্গুমেণ্ট কৰোঁ। আমি আৰ্গুমেণ্ট কৰোঁ। আৰ্গুমেণ্ট কৰিলে আপোনালোকে ক্লজিং নহয়। তেওঁ কোৱা কথাখিনি সদায় সৰলতাই শুনক, প্ৰশংসা কৰক। তেওঁ যিমান কুৱেশ্যন কৰিছে সিমান কুৱেশ্যন আপুনি শুনক, শুনি পিনি এটা ভদ্ৰতাৰে উত্তৰ দিয়ক। নৰ্মেলকৈ কি বুলি ক'ব যে আপুনি যিখিনি ক'লে মই বুজি পাইছোঁ দাদা, কাৰণ বোলে আপুনি আজি যি 4টা-5টা কুৱেশ্যন কৰিছে, মই যিদিনাখন মোৰ আপোনাৰ এই ব্যৱসায়টো মোক জইন কৰিবলৈ আহিছিল সেইদিনা আপুনি কোৱা কুৱেশ্যনকেইটা তাতকৈ আৰু 2টা কুৱেশ্যন মই বেছিকৈ কৰিছোঁ। হেল্ল' য়েছ। কাৰণ আপুনিতো ৰেগি আছিল নহয়, আপুনি ভুল ৰেগি আছিল আপোনাক কোনোবাই ক্লজিং কৰিছে, বুজিছে নাই? আপুনি সেইকেইটা কওক। আপুনি যিমান নেগেটিভ আছিল, আপুনি যিখিনি কুৱেশ্যন আজি কৰিছে তাতকৈ 2টা কুৱেশ্যন মই বেছিকৈ কৰিছোঁ মই আপোনাৰ। য়েছ। আৰু মই যেতিয়া বুজি পালোঁ, যেতিয়া মই ব্যৱসায়টোৰ প্ৰতি ষ্টাডি কৰিলোঁ, মই কিতাপ পঢ়িলোঁ, মিটিং কৰিলোঁ, তাৰপিছত বুজি পালোঁ মই গলত আছিলোঁ, মই অশুদ্ধ আছিলোঁ। আৰু এতিয়া মই বুজি পালোঁ যে পৃথিৱীৰ আটাইতকৈ বেষ্ট বিজনেছটো এইটোৱেই। আৰু আপোনাকো মই কওঁ, আজি যিখিনি কুৱেশ্যন আপুনি এৰাইজ কৰিছে, এই কুৱেশ্যনৰ চলিউশ্যন হ'বৰ কাৰণে আপুনি নিজে এই ব্যৱসায়টো সম্পূৰ্ণভাৱে ষ্টাডি কৰাৰ প্ৰয়োজন আছে। কাৰণ বেলেগৰ কথাত যোৱাতকৈ এই ব্যৱসায়টোৰ প্ৰতি আপুনি ষ্টাডি কৰাৰ প্ৰয়োজন আছে, কি হয় কি নহয়। আৰু মই কোৱা কথাখিনি হয় নে নহয় গুগলত অকণমান চাৰ্চ কৰক। যেতিয়া আপুনি গম পাব এই ব্যৱসায়টো ৱৰ্ল্ডৰ ফাষ্টেষ্ট গ্ৰ'য়িং ইণ্ডাষ্ট্ৰী হয়, ইণ্ডিয়া বহুত টান কৰিব পৰা সক্ষম হৈছে, আহিবলগীয়া একদম ফিউচাৰ ইণ্ডাষ্ট্ৰী হয়। এই কথাখিনি যেতিয়া গম পাব, আপুনি গম পাব যে আপুনি কোৱা কথাবিলাক য়েছ। আপুনি কোৱা যিখিনি কুৱেশ্যন কৰিছে ইয়াত ভালদৰে আপুনি উত্তৰ পাব। য়েছ। হ'ব নহয় আৰ্গুমেণ্ট কৰিলে তেতিয়া মানুহে আপোনালোক জইন নকৰে। বুজি পাইছে বাৰু? সদায় আমি সৰলতাৰে তেওঁ নম্ৰ ভদ্ৰতাৰে তেওঁলোকে আমি তেনেধৰণে বুজাওঁ, হয়তো তেওঁ বুজি পাব। হয়তো 3 দিনৰ পিছত বা 5 দিনৰ পিছত 10 দিনৰ পিছত আপোনাক ফোন কৰিব যে য়েছ মই বহুত আলোচনা কৰিলোঁ, মই বহুত ইউটিউবত চালোঁ, যে বুজি পালোঁ যে ডাইৰেক্ট চেকিং কি হয় আৰু ডাইৰেক্ট পজিশ্যন আছে, আৰু মই তোমালোকৰ বিজনেছ কৰিবলৈ ষ্টাৰ্ট কৰোঁ।
আৰামদায়ক হ'ল। তেনেকুৱা বহুত ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত আমাৰ লগত বহুত ঘটনা আগত ঘটিছে। হেল্ল' Yes. Yes or no? Yes. 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 এইখিনি কথাকে যদি আমি ভালদৰে আলোচনা কৰোঁ তেতিয়া আমি ৰিয়েলি ছাকচেছ হোৱাৰ সম্ভাৱনা হয়নে নহয়? আজি অকণমান হ'লেও মনত ধৰিছে যে বিজনেছটো কি হয় গৈ আগবাঢ়ি তেতিয়া কি বুলি ক'লোঁ পৰা লিষ্ট বনাব লাগিব, লিষ্ট 3 প্ৰকাৰ বনাব লাগিব হয়নে নহয়? যিমান পাৰোঁ আমি কাষ্টমাৰ ক্ৰিয়েট কৰিব পাৰিব লাগিব হয়নে নহয়? তাৰপিছত আমি কি কৰিলোঁ ড্ৰিম দেখিব লাগিব, ড্ৰিমটো সদায় স্মাৰ্ট হ'ব লাগিব, ডেট ফিক্স কৰিব লাগিব, ভিজুৱেলাইজ কৰিব লাগিব, কাৰোবাক ক'ব লাগিব ড্ৰিমটো কথা। হেল্ল' Yes. 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 তাৰপিছত আমি ইনভাইট কৰিব লাগিব মানুহবিলাকক বিজনেছৰ কাৰণে কেনেধৰণে ইনভাইট কৰিব লাগিব, কেনেধৰণে ইনভাইট কৰি মানুহ আহিব হয়নে নহয়? Yes. বা আমি কি কৰিব লাগিব ইনভাইট কৰা কৰি আমি কি কৰিব লাগিব এপইণ্টমেণ্ট ল'বলগীয়া হ'ব লাগে। এপইণ্টমেণ্ট ল'লে আপোনাৰ লগত লৈ আমি যেন আমি বিজনেছ প্লান শ্ব' কৰিব লাগে বিজনেছটো আমাৰ ভাল কৰি আছোঁ হয়নে নহয়? Yes. এটা বিজনেছ থাকিব বিজনেছটো Yes or no? Yes. আৰু লগতে আমি যেতিয়া ইনভাইট কৰিম বা ক্লোজিং কৰাৰ চেষ্টা কৰিব লাগিব। ক্লোজিং হ'লে 24 বা 40 একাউণ্ট কৰিব পাৰিলে লাভান্বিত হ'ব, ছাকচেছ হ'ব। হেল্ল' Yes. বুজি পাইছে? Yes. আমি যদি এই কথাটা মনত ৰাখোঁ তেতিয়া আমি ছাকচেছ হোৱাৰ সম্ভাৱনা আছে। Yes or no? Yes. এইখিনি কাম কৰাৰ কাৰণে চিষ্টেম ফ'ল' কৰাৰ কাৰণে মোৰ জীৱনটো আপন কৰিব লাগে। চাব বিচাৰে? Yes. চাব বিচাৰে? Yes. হেল্ল' Power of teamwork. এটা জবৰদস্ত আচৰণ হৈ গ'ল। আৰু কিমান ইজি এটা প্ৰচেছ, এই ইজি প্ৰচেছটো আমি কৰিব যাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ভগৱানে দুখীয়া হৈ জন্ম দিলে আৰু দুখীয়া হৈ মৰিবলৈ গ'লে কোনো কথা নাই। Achievements. Yes. Yes. আমাৰ ভগৱানে দুখীয়া কৰি জন্ম দিলে আৰু দুখীয়া হৈ যে আমি লিখিব যাব লাগিব কথাটো কোনো কথা নাই। মানে আমাৰ ওচৰত আৰু বেলেগ বিকল্প নাই যে ধনী হোৱাৰ। Yes or no? Yes. ধনী হোৱাৰ ৰাস্তাটো চব বন্ধ। মাত্ৰ এটাই খালী আছে, খোলা আছে, সেইটো হ'ল ডাইৰেকশ্যন ইংৰাজী। Yes or no? Yes. ডাইৰেকশ্যন ইংৰাজী এটা জবৰদস্ত শান্ত কৰিব লাগে। আৰু মোৰ এচিভমেণ্ট বিচাৰে মই এখন বিপি টাৰ্ণঅভাৰৰ পৰা বিকম কৰিছিলোঁ। হেল্ল' দুটকীয়া চাউল যাৰ আছে তাৰ লগত তেনেকুৱা এখন ঘৰৰ বিলম্ব কৰিছোঁ। এনেকুৱা দিনত মৰা কাটি পিনি পাকঘৰৰ ঘৰ চাওঁ যেতিয়া ধান কাটি দিয়ে কয় হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰীলৈকে মই এখন নতুন চাইকেল কিনিব পৰা মোৰ ওচৰত সময় নাছিলে, মোৰ দেউতাও দিব পৰা নাছিলে। হেল্ল' আমাৰ দেউতাই সেইটো সময় আমাক জাল লৈ পিনি মাছ ধৰি পিনি খুৱাইছে। হেল্ল' বুজি পাইছে? মই যেতিয়া কি কৰিছিলোঁ নিজৰ ইনকাম পাবৰ কাৰণে বৰিশালত 9 বজাত তিল মাটি দাইল এইবিলাক বিক্ৰী কৰোঁ। হেল্ল' উপায় নাছিল কাৰণে বিক্ৰী কৰিবলৈ বাধ্য আছিলোঁ। পাণ ওলাবৰ কাৰণে হ'লচেল দিওঁ, শাক পাচলি হ'লচেল দিওঁ। হেল্ল' তেনেকুৱাকৈ কৰি কৰি লাষ্টত গম পালোঁ যে বিজনেছৰ ভগৱতী লক্ষী বুলি ক'লে হয়নে নহয়? বিজনেছ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ, দৌৰ দৌৰ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। তাৰ কাৰণে এখন দুচকীয়া বাহন ল'লোঁ আৰু এই বাহনখন ছেকেণ্ড নাছিল। আৰু তেনেকুৱা লাষ্টত মই এখন দুচকীয়া বাহন লৈছিলোঁ এনেকৈ ভেস্পাৰ। তাৰপিছতে লাহেকৈ গৈ পিনি এখন টেম্পো গাড়ী ল'লোঁ। সেইখন গাড়ী মই এটা কোম্পানীৰ পৰা ঠিক কৰিছিলোঁ। হয়নে নহয়? এটা কোম্পানী মই যি কাম কৰোঁ বাঘে ধৰিলোঁ কি বুলি ক'লোঁ, যি কাম কৰোঁ এবাৰ যদি এনেকৈ বুজি লওঁ তাক মই বাঘে ধৰিলোঁ আৰু মোৰ পৰা কোনো কাৰণ খাই দিলোঁ। হেল্ল' বুজি পাইছে? আৰু ছাকচেছ কৰিলোঁ সেইটো মানে হৈছে কাৰণ বহুত মানুহ পাৰম্পৰিক কাম কৰে কাৰণে ছাকচেছ হ'ল। মই যি কাম কৰোঁ মই বাঘে ধৰিলোঁ। বুজি পাইছে বাৰু? আৰু তেনেকুৱাকৈ তাতো 45 দিন কাম কৰে এখন চেণ্টাৰ বাৰী ৰেজিষ্ট কৰিছোঁ। তাৰপিছত মই বিজনেছ কৰি তেনেকৈ দুখন মোবাইল এখন ইণ্ডিগ' গাড়ী এখন ইণ্ডিগ' গাড়ী লোৱাৰ পিছত দুখন উইংগাৰ গাড়ী বিক্ৰী কৰি বিজনেছটো কৰাৰ পিছত এই ইণ্ডিগ' গাড়ী অসমৰ বিভিন্ন প্ৰান্তত বিজনেছ এষ্টাব্লিছ কৰিলোঁ। উত্তৰ প্ৰদেশ আৰু জবৰদস্ত চালি হ'ব।
তাৰপিছতে মই এখন বাইক ল'লোঁ। যেতিয়া আমি 2 বছৰলৈকে ইনকাম কৰিব পৰা নাছিলোঁ, মোৰ বাপেকৰ অনুষ্ঠানটো মেক্সিমাম 4 ছেকেণ্ড। 2 বছৰলৈকে বহুত দেৰিছিলোঁ, 2 বছৰলৈকে বহুত দেৰিছিলোঁ। তেতিয়া নিগেটিভ মানুহ, তেতিয়া আৰু নিগেটিভ আছে। 2013 চনত 14 চনত বহুত নিগেটিভ আছে, 16 চনত, হয় নে নহয়? 16 চনত মই এনটিচি লৈছোঁ। 16 চনত মই এনটিচি লৈছোঁ। হেল্ল', 16 চনত এনটিচি লৈছোঁ। তাৰ আগলৈকে 13 চনত নৱেম্বৰ মাহত আমি ছেপ্টেম্বৰ মাহত বিজনেছ ষ্টাৰ্ট কৰিছোঁ। জানুৱাৰীত ভালকৈ কাম কৰিছোঁ আমি ছেলফি যোৱাৰ পিছত, মানে 2014, 15 এই 2 বছৰ পুৰা দেৰিছোঁ। বিজনেছ হোৱা নাই, ইনকাম যিমান হেৰিলৈ অহা নাই, কিন্তু খৰচ বহুত বেছি। যদি ইনকাম আহিছে সপ্তাহ 10,000, সপ্তাহ খৰচ হৈছে 30,000। হেল্ল', বুজি পাইছে? সপ্তাহত যদি ইনকাম আহিছে 5,000, খৰচ হৈছে 15,000। হেল্ল', আৰু যদি কাৰোবাক বুজাইছোঁ সিও বুজি পোৱা নাই, কাৰণ কেলৈ আমাৰ ওচৰত এচিভমেণ্ট নাই। Yes. হয় নে নহয়? আজি আমাৰ ওচৰত ডাঙৰ এচিভমেণ্ট থকাৰ পিছতো মানুহ নেগেটিভ। তেতিয়া আমাৰ নেগেটিভ আছিল নাই? সেইটো সময়ত ইমানেই নেগেটিভ আছিল মানুহ বুজাওঁহে 10টা বুজাওঁ 2টা পলাই, 8টা পলাই 2টা থাকে, 2টা বুজাওঁ নাইকিয়া হয়, এনেকুৱা আছিল। কিন্তু লগত নিজৰ ধৈৰ্যৰ একাগ্ৰতা আৰু সেই অনুভৱটো ৰাখিছিলোঁ যে কৰিমেই। সেইকাৰণে কৰোঁতে এদিন কি হ'ল, গাড়ীখনৰ ইনষ্টলমেণ্ট দিব পৰা নাছিলে, ইনষ্টলমেণ্ট দিব নোৱাৰে, আনিব পাৰে আমাক বিচাৰ কৰিছিল। যিটো মানে ছাৰ মই 17 একেলগে আমি নাছিলোঁ। লাহেকৈ গাড়ীখন মই এবাৰ মানুহক ধনক দিলোঁ 1 লাখ টকা। সেই পইচা ইনষ্টলমেণ্ট মাৰিলোঁ। তাৰ লগে এটা 35,000 টকা দি দেউতাৰ নামত এখন বাইক লৈ নাই। গাড়ী ইনষ্টলমেণ্ট দিব নোৱাৰাৰ কাৰণে এঘৰ মানুহক চলালে ধনক ৰাখিলোঁ। 15 মান ধনক দিলোঁ। হেল্ল', RDBৰ ওপৰৰ পৰা লোন ল'লোঁ, বন্ধন গোটৰ পৰা লোন ল'লোঁ। কাৰণ সেইটো সময়ত বিজনেছ কৰিম বুলি ভাবিছোঁ। বিজনেছ কৰিলে ৰিস্ক আছে আৰু লাইবিলিটিছ আছে আৰু লগতে ইনভেষ্টমেণ্ট আছে। বুজি পাইছে? বিজনেছ কৰা বস্তুটো ওপৰতে বুজি নাহে। হেল্ল', বা সেই ৰিস্ক আৰু লাইবিলিটিছ আৰু এইটো কৰাৰ কাৰণে আজিৰ ডেটত আমি কি কৰিছোঁ, ছাকচেছ হ'লোঁ। য়েছ ন? আৰু আজিৰ ডেটত বহুত মানে কি কয়, টকা 15,000 দি বিজনেছ কৰিব পাৰে। বাট সেই মানুহজনে আকৌ 15,000 টকা দি 2জনী চাকৰি পুহিব পৰা নাই ক্ষমতা আছে। হেল্ল', 20,000 টকা দি গৰু পুহিব পৰা ক্ষমতা আছে, বাট এই বিজনেছ কৰাৰ ক্ষমতা নাই। সেই ধৈৰ্যটো নাই, সেই বিশ্বাসটো নাই। য়েছ ন? যদি আপোনালোকে চাই অসমীয়া মানুহ সেইটো কাৰণে দুখীয়া মেক্সিমাম, কাৰণ য'ত টাইম ইনভেষ্ট কৰা, য'ত পইচা ইনভেষ্ট কৰা তাত নহয়। হেল্ল', য'ত টাইম ইনভেষ্ট কৰা তাত নহয়, য'ত পইচা ইনভেষ্ট কৰা তাত নহয়। পইচা ইনভেষ্ট কৰে হাঁহ 2জনীমান কৈছে এটা ভাল হৈ পাইছে, সময় দিলেও পাই যিকেইটা ভাল সেইকেইটা ভাল হৈ দিলে। টাইম দিব পইচা হ'ব। ছাগলী 2জনীমান লৈ ব্যস্ত। হেল্ল', য়েছ হয় নে নহয়? Yes. মিছা কথা নেকি? তাত আমি টাইম ইনভেষ্ট কৰিব লাগে, পইচা ইনভেষ্ট কৰিব লাগে, নাজানো। য়েছ নহয়? যদি আজি মই জনা কাৰণে আজি এইটো জেগাত আছে, সেই ৰিস্কটো লোৱা কাৰণে। আদাৰৱাইজ কোনোবাই গাড়ী বনাবত দি, কোনোবা বনাবত দি, বন্ধন গোটৰ আৰ্মিৰ লোন লৈ বিজনেছ কৰা মানুহবোৰ এই অসমত বহুত নাই। হেল্ল', আৰু তাৰ কাৰণে আজি তাৰপিছত লাহে এনটিচি হ'ল, পইচা 2,10,000 আহিলে। হেল্ল', তাৰপিছত এখন হেৰি হ'ল চাফাৰী, টাটা চাফাৰী। প্ৰথম গাড়ী মই লৈছোঁ এটা হাজার Yes or no? Yes. But তার পিছনে লাহে লাহে মই হেখন করে সন্তুষ্ট হৈ গ'ল না মোৰ দিন কিমান সময় গৈ আছে কিমান পইচা ইনকাম বাঢ়ি গৈ আছে
হেল্ল' Yes. সেইটো সময় মই সেই গাড়ীখন লৈ ল'বলৈ মই ইনকাম আছে 5,000 টকা নহয় বা আজি মই ইনকাম কৰিলোঁ 15,000 হেল্ল' yes or no? Yes. আৰু মই গাড়ী ল'লোঁ সেইখন হ'ল যোৱা কোভিড আমাৰ নাম কি দিছিলে কোভিড-19 COVID-19. হয় নে নহয় Yes. তাৰ পিছৰ বছৰ কোভিড-20 হেল্ল' আৰু এই বছৰ হৈছে কোভিড-21 হেল্ল' yes or no? আমাৰ এতিয়া কোভিডৰ নামটো বদলি হৈ আহিছে Omicron. অমিক্ৰণ হৈ আহিছে Yes. Yes. yes or no? Yes. কিন্তু যিয়ে কম হয় নহয় এটা আমাৰ বিজনেছত একো প্ৰভাৱ পেলাব নোৱাৰে হেল্ল' Yes. এইবিলাক আৰু বাপে গৈ আহোঁ কাৰণ কেলে কোভিড-20 আহোঁতে মই এখন গাড়ী কৰিছোঁ আৰু আকৌ কোভিড-21 আহোঁতে সেইখন গাড়ী কোভিড-22 আহিলে অমিক্ৰণ আহিলে এতিয়া মই কি উপায় কৰিব গৈ আছোঁ তাৰ উপৰিও মই বৰিগাঁৱত আজি দুমাহৰ এটা মাটি লৈছোঁ 2 বিঘা এটা ডাঙৰ প্লট যিটো প্লট অলৰেডি এটা পেট্ৰল পাম্প হয়তো হ'ব পাৰে মানুহ যদি লাভ কৰা আছে অলমষ্ট 1 বগীবিল দলঙৰ কাষত এটা মাটি লৈছোঁ সোমাই গৈ তেওঁলোকৰ কাষতে তাত লৈছোঁ 1.5 বিঘা মাটি হেল্ল' যোৰহাটত মাটি লৈছোঁ গুৱাহাটীত মাটি লৈছোঁ গুৱাহাটীত প্লেন আছে হেল্ল' যদি 8টা বছৰ কাম কৰি হেল্ল' 8টা বছৰ কাম কৰি যদি এইখিনি এচিভ কৰিব পাৰোঁ আৰু 8টা বছৰ কাম কৰি যদি হেলিকপ্টাৰ আহে সেইটো খাটাং Thank you. ভাবিছোঁ একেদিনে হিমন্ত বিশ্ব শৰ্মা 4 এঘণ্টা লেকচাৰ ওলামাই 10 মিনিট আহি গ'ল মানুহে দিলোঁ ওলামাই দিলে লখিমপুৰ আহিলোঁ হেল্ল' Yes. আহিব 100% হ'ব গৈছে এই ব্যৱসায়টো কিমান সময় ব্যৱসায়টো ভাবিব ইয়াৰ লগত পঢ়া শুনা ষ্টাৰ্ট কৰক কাৰণ কেলৈ যিকোনো বুক ষ্টলত যদি যায় তাত আপুনি ডাইৰেক্ট চেলিঙৰ ওপৰত বহুত কিতাপ কিনিব পাৰে যদি বাথৰুমৰ বিজনেছ কিতাপ উলিয়ালে নিব হেল্ল' কিতাপ উলিয়ালে নে মানুহবিলাকে হেল্ল' বহুত কিতাপৰ পৰা ডাইৰেক্ট চেলিঙৰ ওপৰত কিমান পঢ়ক ইউটিউবত গৈ চাৰ্চ কৰক বহুত ভাষা মানে তাৰ ওপৰত কমেণ্ট দি আছে হেল্ল' পাগল মানুহ নহয়